হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে চাগে ভালেই। আৰু আজি মোক অলপ বেলেগ নিচিনা লাগিছেনে বাৰু? এয়া মোৰ চুলিখিনি অলপ বেলেগ ষ্টাইল হ'ল মানে। পুৰণা চিনেমাৰ হিৰ'ইন নিচিনা লাগিছে, হয় নহয়? মই জানো। আৰু এতিয়া বৰ্তমান পাইছে 9টা বজা, আৰু 9টা বজাৰ পৰিৱেশটো দেখাম ৰ'ব। আৰু আমাৰ আজি ঘৰৰ সন্মুখৰ ডোখৰ অকণমান দেখুৱাই দিম। চাব আজি গাঁৱলীয়া পৰিৱেশ। 2022 চনটো যাবৰে হ'ল, মাজত বাকী 2টা দিন। আৰু যদি 2022 চনত কাৰোবাক বেয়াকৈ কৈছিলোঁ জানিতে, তেন্তে বেয়া পাই নাথাকিব। আৰু আশা কৰোঁ সকলোৱে নতুন বছৰ ভাল হওক, সকলোৰে তাকে কামনা কৰোঁ। আৰু ভাল থাকক, সুস্থ থাকক। ৰাতিপুৱা পৰিৱেশটো চাবলৈ আপোনালোক সাজুনে আমাৰ ঘৰৰ? 1, 2, 3 এয়া আমাৰ গাঁৱৰ পৰিৱেশ। এই কুঁৱলী পৰি আছে, ৰ'দেই দিয়া নাই। এইয়া আমাৰ কুকুৰাজনীয়ে ছাপৰ্ট কৰিবলৈ আহি গ'ল মোক। এইটো হাৰ্ট শ্বেপ ৰুটি, লাভ এটা ৰুটি হ'ব গ'ল এতিয়া। বহুত দিনৰ মূৰত আমাৰ গাঁৱলৈ ওলাই আহিছোঁ। নদীগাঁও, এইখন আমাৰ গাঁৱৰ এম ই স্কুলখন। আগতে আমি ইয়াতে পঢ়িছিলোঁ। আৰু ইয়াৰ পৰিৱেশ বহুত দিনৰ মূৰত ওলাই আহিছোঁ দেই। চাইকেলত আহিছোঁ দুইজনী, এই মানুহে ঘৰলৈ থাগিহঁতো। এইখন আমাৰ গাঁওখনেই, আমাৰ গাঁৱৰ ফিল্ডখন। এয়া মোৰ চাইকেলখনত তেল দি দিছোঁ। তেলখিনি গৰম হ'লেই তাৰপৰা অকণমান এনেকৈ হাতত কাটিলে, সেইকাৰণে অকণ সাৱধানে কৰিব লগা হৈছে। এতিয়া পিঁয়াজ দিব লগা হৈছে। পিঁয়াজ ফুটি আহিলে। পানী আছিলে পুৰা। তাৰপৰা কবিখিনি হাতত কাটিলে যে বহুত অসুবিধা, লাহে লাহে দিব লাগে। কেমেৰামেনে জানে আৰু দেই কি দেখাইছে আৰু। হাতখন উল্টা হাতে বনাব লগা হৈছে, বাওঁ হাতে এনেকৈ চাই দিম। কাটিলে মোৰ হাতত, এয়া কলগেট লগাইছে। চব্জি কাটোতে অকণটো কাটিলে ধুনীয়া আধা সিজা হৈছে। আৰু এতিয়া বিলাহীখিনি দি দিছোঁ। বিলাহী কণ, বিলাহী এটা মানে। কুচি বাচি গেছতে দি দিওঁ আৰু নষ্ট নকৰোঁ আৰু। ইমান দিন কৰি নিদিবা, এনেকুৱা হৈছে। এতিয়া আমাৰ মেইন আইটেম দিব লাগিব। সেয়া হ'ল আমাৰ মেগী।
মেগী বনাওঁ আপোনালোকে কেনেকৈ মেগী বনায় আৰু চবেই বেলেগ বেলেগকৈ বনাই নহয় আৰু এয়া অলৰেডি অলমষ্ট এতিয়া মছলা পেকেট এতিয়া মছলা পেকেটটো দি দিছোঁ এটা ভালকৈ কৰিব পৰাই নাই হাতখন কাটিলে যে মছলাখিনি এতিয়া ভাজি থৈছে হাতত কাটিলে যে ভালকৈ হাতখন ল'বৰ কাৰণে জলফাই টেঙা জলফাই বেলপুৰি আপোনালোকৰ ফালে নামটো কি বুলি কয় আমাৰ ফালে জলফাই বেলপুৰি বুলি কয় কিমান ভাল লাগিছে টেঙা অকণমান আৰু এনেকৈ মজা ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু মোৰ পেজটোৰ নাম হ'ল তৰালি ফুকন মাইনা আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব ইউটিউবৰ নাম হ'ল তৰালি ফুকন মাইনা তেতিয়াহ'লে আজিলৈ সামৰিছোঁ অন্য এটা ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে বাই